বল জলদি যাও সিওৰি গাও আহি গল ৰঘুপতি আরে ক্যান্ডিখন মোর পাপারে আছে এখন জিত হয় ব্ল্যাক কালার বিটেল নাকি না মানে থাকিব লাগে কাৰণে তাই কান্দি আছে ব্লগ বনালে ইমান হাই গাইস মোর নাম বেৰিনা আজি মাইনাবা নাই ভিডিঅ'ত আৰু আজি মাইনাবা আমাৰ ঘৰত আহিছে এইটো মাইনাবা হাই আজি তাই আৰম্ভ কৰিছে ভিডিঅ'টি গাইছ এয়া বিৰিনা আমি আহিছোঁ চান মাৰিলে ইহঁতৰ ঘৰলৈ তো আমি আজি কেনেকৈ এনজয় কৰিম আপোনালোকক দেখুৱাম আপোনালোকে ভিডিঅ'টি চাই থাকিব গাইছ গাঁৱৰ পৰা মোৰ মা আৰু মাহীয়ে এয়া ফ্ৰেছ পাচলি লৈ আহিছে কলফুল পুৰা কল ঢেকীয়া এইবিলাক আৰু বহুত বেছি আইৰণযুক্ত এয়া হৈছে কলা কচু আপোনালোকে বাৰু খায়নে গাইজ কমেণ্টত জনাবচোন এইফালে চাহ উতলি আছে আৰু এইটো হৈছে একুৰিয়াম বিৰিনা ভালদৰে দেখিবলৈ এয়া লাইট জ্বলাই দিছে ইমান ধুনীয়াকৈ খেলি আছে চাওকচোন বাৰু মজা কেনেকুৱা ভিডিঅ' কৰা দেখা পাই সি দৌৰি আছে কিছু সময় পিছত আমাৰ এয়া চাহ ৰেডি হৈ গ'ল আমি এতিয়া চাহ খাই লওঁ চাহ খাই হোৱাৰ পিছত মই আপোনালোকক বাহিৰৰ বেকগ্ৰাউণ্ডটো দেখুৱাই আছোঁ তো আপোনালোকে ভিডিঅ'টি একেবাৰে স্কিপ নকৰিব আৰু এয়া মাহীহঁতে যাৰ ঘৰত থাকে সিহঁতৰ মাইনাজনী কলিকতালৈ পঢ়িব যাব তো সিহঁতৰ বাইদেউজনীক মানে কান্দি আছে একেবাৰে যে বহুত দিনৰ কাৰণে যাব এয়া সিহঁতে গ'লগৈ এতিয়া আমি চাৰিওফালৰ পৰিৱেশটো এবাৰ ভালদৰে চাই লওঁ আৰু তাই কৈ আছে যে আজি মই কিবা ব্লগ বনাইছো ফাৰ্ষ্ট আৰম্ভ কৰিছো এইখন কলেজ নে স্কুল হয় কলেজ আৰু এখন কলেজ হয় ইয়াতে সব মানে আপুনি যাৰলৈকে পঢ়িব পাৰে তাৰলৈকে পঢ়িব পাৰিব এইটো মালিকহঁতৰ ঘৰ আছে আমাৰ ঘৰ ভিতৰত আছে তো বলক এবাৰ ভিতৰত সোমাই চাই লওঁ গাইজ মানে মাহীহঁত সিহঁতৰ ঘৰত সোমালে তো আমাকো মাতিছিলে আমি এবাৰ ভিতৰলৈ সোমাই গৈ চাই লওঁ আহকচোন মানে তাই কৈছে সিহঁতৰ এনে এটা ডগ আছে জাৰ্মান শ্বেফাৰ্ড তো খোলা আছে নেকি তাই ওপৰলৈ চাব গৈছে মই এয়া ৰখি আছোঁ যদি খোলা নাই মই যাম আৰু ওপৰলৈকে গৈ আছোঁ কুকুৰটো আছে নেকি তাত বান্ধি থোৱা আছে বোলে গাইছোঁ আহি গ'লোঁ ওপৰলৈ আহি আছোঁ এইটো মালিকহঁতৰ একুৰিয়াম এইবোৰ চাওক এইবোৰ এইটো মাইনাবা আমাৰ আছে মালিকৰ দেউতা এইটো মালিকৰ দেউতা চাওক কাকা হাই কৰি দিয়া এইটো ইহঁতৰ দুটা কুকুৰ আছে খুলি দিয়া নাই কিন্তু আমি মানুহ আছোঁ আমি মালিকৰ ঘৰৰ পৰা আহিলোঁ এতিয়া আমি আমাৰ ৰুমলৈ খানা পিনা বনাবলৈ আছে বহুত টাইম লাগিব আজি থাকিব যাম কৈ আছে কিন্তু তাই মানে পুৰা আমাক আজি ঘৰলৈ যাব মানা কৰি আছে কৈছোঁ তো এতিয়া আমি আইকন কলেজখন গোটেইখিনি দেখুৱাম গাইজ আজি মানে ব্লগটো সকলোখিনি তাইয়ে কৈ দিব মানে তাইও ব্লগ বনাব বহুত এক্সাইটেড হৈ আছে তো আজি তাইকে দি দিছোঁ মই দেখুৱাবলৈ আৰু তাই কৈ দিব তো বলক গাইজ আমি ভিতৰলৈ গৈ চাই লওঁ তো গাইজ এইটো আমাৰ মালিকৰ দেউতাকৰ ঘৰ যোনটো আইকন বৰা হয় ইয়াতে মানে আগতে কি কয় আৰু ইয়াতো এখন আছে তাতেও এটা আছে দেখাইছে আৰু এইটো কলেজ হয় এই চাৰিজক এইকেইটা এইবিলাক কলেজ ৰুম ওপৰতো আছে আপুনি য'লৈকে পঢ়িব খোজে তাৰলৈকে ইয়াত আহিব পাৰে এইটো আৰু এটা মূৰ্তি আছে এইটো আইকন বৰাই হয় মানে তেখেতৰ নামতে বনাইছে এইখন কলেজ যাৰ নাম হৈছে আইকন কমাৰ্চ কলেজ মানে তেখেতৰ নামতে কলেজৰ নামটো ৰখা হৈছে এই কলেজখন আছে আপোনাৰ চানমাৰী ৰাজগড় বুলি কয় আপোনালোকে যদি পঢ়িব বিচাৰে আহিব পাৰে ইয়াত আছে মোৰ দেউতাৰ কেণ্টিন হয় এইখন
এইখন মোৰ দেউতাৰ কেণ্টিন ইয়াতে ডাঙৰ সৰু বাচ্চা যোনে মানে যি ইয়াত আপোনালোকে যদি ইয়াত আহে তে ইয়াত ৰোল চিকেন ৰোল পাব চাওমিন পাব ব্ৰেড চপ পাব চব পাব যি খাব খোজে আপোনালোকে তে নিশ্চয় আহিব আৰু মোৰ পাপাৰ খাদ্য খাই যাব আপোনালোকে শুনিলেই তাইৰ মুখেৰে তো এতিয়া তাইৰ ক্লাছৰুমটো দেখুৱাব তো বলকচোন গাইজ আমি চাই লওঁ এইটো কোচিং ইয়াত ক্ৰিকেট ইয়াতো যদি আহে আপোনালোকে গধূলি ইয়াত ক্ৰিকেট খেলিব পাৰিব ইয়াত ছাৰ মেম চবে আপোনালোকক ক্ৰিকেট খেলাব আইকন কমাৰ্চ কলেজ ইষ্টাব্লিছ 2004 এফিলিয়েটেড টু গুৱাহাটী ইউনিভাৰ্চিটি মোৰ ভিউৱাৰ্ছৰ কোনে এইখন কলেজত পঢ়িছে বা আপোনালোকৰ কোনোবাই পঢ়িছে যদি কমেণ্টত জনাবচোন গাইজ এই কলেজখনৰ মালিক অৰ্থাৎ মোৰ জেঠা হয় ইয়াত জেঠাহঁতৰ বিভিন্ন ধৰণৰ গাড়ী আছে যিবোৰ মই গাড়ীবোৰো দেখাই যাম আপোনালোকৰ যি গাড়ীবোৰ চব জেঠাহঁতৰে হয় আৰু মোৰ জেঠা হয় দেখাই দিয়া গাড়ীবোৰ ইয়াত চব মানে পুৰণা গাড়ীও আছে মানে চব পুৰণা গাড়ীও আছে নতুন গাড়ীও আছে চব মানে আছে আৰু এইখন টেক্সি আছিল এইখন কি এইখনো দেখুৱাই দিছোঁ মানে টেক্সিয়ে হয় বাৰু গাড়ীৰ নাম নাজানো আমি চৰি আমি গাড়ীৰ নাম নাজানো আমি পিছফালে আহিছিলোঁ এতিয়া আমি আকৌ আগফালে যাওঁ আৰু গাড়ীও দেখাই আছোঁ ওপৰত বহুত একচুৱেলি ৰুম আছে ভালকৈ দেখাব পৰা নাই কলেজখিনি আমি প্ৰায় গোটেইখিনি দেখুৱালোৱে আৰু তাইৰ ক্লাছৰুম দেখুৱাব আছে কোৱা কি ক'ব খুজিছিলা মই এতিয়া মোৰ ক্লাছৰুম আপোনালোকক দেখাম তো আহক তো বলকচোন গাইজ চাই লওঁ তাইৰ ক্লাছৰুমটো ইমান ভালকৈও দেখা নাপাব বাট তথাপিও দেখাম বাট তথাপিও আমি যিখিনি পাৰোঁ সেইখিনি দেখুৱাম নেকি অঁ এইবিলাক গাড়ীও ইহঁতৰে হয় গাড়ী একদম এভেইলেবল আছে এতিয়া দেখাই আছোঁ প্ৰথমতে মই ক্লাছৰুমটো চাই লওঁ এইটো ক্লাছৰুম এইবোৰ গাড়ী চব পুৰণা গাড়ী আছে এইখন BMW যোনটো মই আধা আধি নাম জানো এইখন BMW এইখন নাজানো পুৰণা গাড়ী হয় পুৰণা হয় যদি নাজানো আৰু এইখন আছে হোৱাইট কালাৰ এইখন BMW মানে গাড়ীবোৰ একচুৱেলি বেছিভাগ ইউজেই নকৰে মানে পেলাই থৈ দিয়ে আৰু বহুত গাড়ী আছে এইখিনি গাড়ী ইহঁতৰে হয় এতিয়া কম দেখিছে আৰু আমি আগত আৰু আছে দেখাই দিম মোৰ ক্লাছৰুম ইয়াৰ ভিতৰতো আছে গাড়ী ইয়াৰ ভিতৰত দেখা নাপাব কিন্তু এপিনেদি যদি পায় ইয়াত ট্ৰাই কৰিব পাৰে পুৰণা গাড়ী এইবোৰ দুখন গাড়ী চলি থৈ দিব তো ইয়াতে থকা গাড়ীখিনি লক কৰা আছে গ্লাছেৰে অকণমান দেখুৱাই দিলোঁ ব'লা কি কয় ইয়াত যোনবোৰ চিকিউৰিটি গাৰ্ডবোৰ আছে একদম ছাতৰ ওপৰত সিহঁতৰ ৰুম আছে একদম মানে বহুত ওপৰত আছে ৰুম য'ত একচুৱেলি ইয়াত ক'ব গ'লে চিকিউৰিটি বহুত আছে তো তাতে চবৰে এটা এটা ৰুম বনাই দিছে একদম ওপৰত একদম ভালকৈ দেখাব নোৱাৰিম ছাতৰ ওপৰত এইপিনে এইপিনে ক্লাছৰুম আছে যেতিয়া আমাৰ টিফিন টাইম হয় বা টয়লেটত আহিলে মই ইয়াত সদায় চুলি ঠিক কৰি যাওঁ আৰু এতিয়া ক্লাছৰুম ইয়াতে গ্লাছ আছে ইয়াতে তো আমি গৰমতে একদম ঘামি গৈছোঁ গাইজ মোক নক'ব মাইনা বা ঠিকে আছে মোক নক'ব আৰু মোৰ অৱস্থা গাইজ আহি পালোঁ ক্লাছৰুমৰ ফালে তো আহক দেখাই দিছোঁ কি কি আছে তো ব'লক গাইজ আজি মানে তাইৰ লগতে গৈ আছোঁ কি কি দেখুৱাই এইটো ষ্টাফৰুম হয় আৰু ক্লাছ 4 হয় এইটো ক্লাছ 5 হয় আৰু আছে এইটো ক্লাছ 5 পৰে হয় এইটো ক্লাছ একচুৱেলি 3 কি হৈ থাকে এইটো 6B হয় গাইজ এইটো 6A হয় ফাইনেলি এইটো মোৰ ৰুম হয় তো আমাৰ মানে ক'ব গ'লে কিছুমানৰ ক্লাছৰুম থাকে চবতে ফাৰ্ষ্ট বেঞ্চত যোনে বহিছে বহি থাকিব লাগে আমাৰ পৰা ৰ'টেশ্যন হৈ থাকে আৰু একদম ৰ'টেশ্যন লাষ্ট বেঞ্চত চানডে তো স্কুল বন্ধ আছে সেইকাৰণে আমি গোটেইখিনি দেখুৱাব পাৰিছোঁ নহ'লে স্কুল খোলা থাকিলে আপোনালোকক এনেদৰে দেখুৱাব নোৱাৰিলোঁ হয় এইটো চাইড আমাৰ একচুৱেলি ক'ব গ'লে পাঠশালা আৰু এইপিনেতো কলেজৰে এফালে কলেজ আছে তো কলেজখন স্কুলৰ পৰা দেখা পায় কলেজৰ পিছফালখিনি হয় মই আপোনালোকৰ কলেজখন দেখুৱাই আহিলোঁ পুৰা ওপৰলৈকে ক্লাছৰুম আছে আৰু এইটো পাঠশালা হয় যোনটো আমি পাঠশালা বুলি হয় ৰাস্তা আমি গাড়ী ইমান নাজানো যোনে জানে কমেণ্ট কৰিব বা আৰু এইখন এখন আছে UV নে কি হয় নাজানো কিয়া
ইউজে নকৰে গাড়ী চলাবলৈ। এইখনতো BMW হয়, তো এইখন কোন জামানাৰ গাড়ী আমিও নাজানো। আৰু এই কেণ্টিখন মোৰ পাপাৰে আছিলে, যোনটো দেখাই দিছে মাইনাবাই। এতিয়া তো বলক যা, বৰষুণ দিছে লাহে লাহে। তো এতিয়া বৰষুণ পৰিব ধৰিছে, আমি এতিয়া যাব লাগিল ৰুমলৈ। এইখন মাৰ্চিডিছ হয়। ইয়াতে লগোটো কোনোবাই মানে ভাঙি পেলাইছে, কোনে নাজানো, মানে ওলাই গৈছে। এইটো আছে বাৰু। অঁ, এইখন জীপ হয়, এইখন জীপ হয়, ইউজে নকৰে, বহুত ধূলি লাগে। আৰু এখন দেখুৱাই আছোঁ, এইখন ব্লেক কালাৰ বিটেল নে কি নাজানো, বিটেল নে কি, গোটেইবিলাক গাড়ীৰ নাম আমি নাজানোৱে গাইছ। মানে গাড়ী বহুত আছে, আৰু গাড়ী আছে চবে ভাড়াত লৈ গৈছে, চবে ভাড়াত যায়, ভাড়াত দিয়ে গাড়ীবোৰ। বহুত আছিলে, আজি বেছি দেখাব পৰা নাই, চবে ভাড়াত লৈ গৈছে। আজি দেওবাৰ আছিল ন, সেইকাৰণে এতিয়া আমি ৰুমলৈ যাওঁ। ব'লক, মাহঁতে কি বনাইছে চাওঁ। পাপা এয়া আমাৰ বিতুপন, গাড়ীবিলাকৰ ওচৰত দৌৰি ফুৰি আছে পুৰা, বহুত ভাল পাইছে। চিন্তু, কেনেকুৱা লাগিছে গাড়ীবিলাক? বঢ়িয়া লাগিছে, বঢ়িয়া লাগিছে। এখন লাগিব নেকি তোমাক? য়েছ য়েছ, তোমাকো লাগিব নেকি? কোনখন লাগে? জীপ লাগে। এইটোৱে হৈছে মাহীহঁতৰ ৰুম। মানে আগতে মহাই যেতিয়া থাকিছিলে ওচৰৰে বেলেগ ৰুমত আছিলে, যেতিয়া মানে মাহীহঁত আহিলে, বিৰিণা আহিলে, তেতিয়াৰ পৰা ইহঁতৰ ৰুমৰে মালিক মানে ককাজনে ইহঁতক এটা ৰুম মানে একদম নিজাকৈ দি দিলে। তো এইটো ৰুম সিহঁতৰ একেবাৰে নিজৰ, কোনো ধৰণৰ ভাড়া দিব নালাগে। এতিয়া বহুত ধুনীয়া ধুনীয়া স্মেল আহি আছে, আমি চাই লওঁ ব'লকচোন। এইটো মহা গৰম, কেনে গৰম? হাই কৈ দিয়া, হাই। চিন্তুৰ হয়, চিন্তুৰ মাংস নাখায়, সেইকাৰণে চিন্তুৰ পনীৰ। আমাৰ এইপিনে বনাই আছে ভাজি, আৰু ইয়াতে হ'ব চিকেন। মানে লোকেল চিকেন হয়। এইটো মা, মোৰ মা। এইটো মাহী, ববিতা মাহী, বিৰিণাৰ মা। তো এতিয়া খানা বনাই আছে, আপোনালোকক কেনেকুৱা ধৰণৰ খানা বনাই আজি মাহীয়ে খুৱাব আমি দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব গাই। ভিডিঅ' বনাই বনাই বহুত গৰম লাগিলে, লগতে ভাগৰো লাগিলে। তো আমি এতিয়া অকণমান অকণমান পিছত মানে খানা ৰেডি হ'ব। তো অকণমান দেৰিকৈ দেখুৱাম আমাৰ দুপৰীয়াৰ খাদ্য। ববিতা মাহীয়ে আমাৰ কাৰণে স্পেচিয়েল লাঞ্চ ৰেডি কৰি আছে। তো আপোনালোকে অকণমান ৱেইট কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব গাইজ। ৱেইট কৰি আছা নেকি খাবৰ কাৰণে? কিছু সময় ৱেইট কৰাৰ পিছত ফাইনেলি আমাৰ এতিয়া লাঞ্চ টাইম আহি গ'ল। আমি এতিয়া খাই লওঁ দেই গাইজ। চিকেনো লৈ লৈছে আগত, মাটনো লৈ লৈছে। নাই নাই, মই তাইতকৈ কমকৈ লৈছোঁ দেই গাইজ, তাই মোতকৈ বেছিকৈ খাইছে। আমি এতিয়া ঘৰলৈ যাব ৰেডি হৈ আছোঁ, মানে আমি নাথাকাৰ কাৰণে বিৰিণাই কান্দি আছে। তো আমি থাকিব লাগে মানে গাইজ, ভ্লগ বনালে ইমান ধুনীয়াকৈ। এতিয়া মানে ভ্লগাৰে পূৰা কান্দি আছে। বাই বাই বিৰিণা, আমি যাওঁ। বাই বাই, বাই বাই, বাই বাই গাইজ, বাই বাই। এতিয়া আৰু কান্দিব নালাগে, তাইৰ বৰমা থাকি গ'ল, মানে আমি আহিলোঁ। তো ভিডিঅ'টি ইমানতে সামৰণি মাৰিলোঁ, কেনে পালে জনাব। বাই বাই গাইজ, পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে।